নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই এতিয়া আছোঁ ঘৰত আৰু এইফালে মামা স্কুটি ৰেডি। মই এফালে যাবলৈ ওলাইছোঁ। তো আপোনালোককো কেইখনমান গাঁও দেখাওঁ বুলি ভাবিছোঁ, যিকেইখন গাঁও আপোনালোকে কেতিয়াও নাম শুনাই নাই চাগে। তো এতিয়া মোৰ লগতে বলক, ভিডিঅ'টো এনজয় কৰক। আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটোত পাই থাকিব। তো তেনেহ'লে এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মামাৰ স্কুটি ৰেডি আৰু ওলাই যাব লাগে। তো পুনৰবাৰ কৈছোঁ, হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এতিয়া মই ডাইৰেক্ট আহি তালপথাৰ পালোহি। তো আপোনালোকক দেখাব নোৱাৰিলোঁ, মানে কেমেৰাটো অলপ বেলেগ এটা হৈ আছিলে। এতিয়া মই যাম তালপথাৰৰ পৰা বেতনী তিনিআলি। তো তালপথাৰৰ পৰা বেতনী তিনিআলিলৈকে আপোনালোকে মোৰ ভিডিঅ'টো আজি এনজয় কৰক। তো আকৌ এবাৰ পুনৰ কৈছোঁ, হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব পথাৰৰ মাজত চেনেল। তো আপোনালোকে মোৰ চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে আপোনালোকে পথাৰ অলপ চাওক, কি মজা পথাৰ, কি মজা ভিউ। ইমান ডাঙৰ পথাৰ। মানুহে কোনো এটা কাম এলাহ কৰিব নালাগে কৰিবৰ কাৰণে। মানে এতিয়া মোৰ ভিডিঅ' ক্লিপ কেইবাটাও মিছ হৈ গ'ল। মানে কেমেৰাটো ভৰি থৈছোঁ বুলি ভাবিছিলোঁ, কিন্তু কেমেৰা নহ'ল। তো বহুত জেগাত মই এতিয়া ইয়াত চাৰ্চ কৰি, তো মই কেমেৰাটো ক্লিক কৰি থৈছোঁ বুলি ভাবিছিলোঁ, কিন্তু ক্লিক নহ'ল। তো মনটো বেয়া লাগিছে। আপোনালোকক দুখনকৈ গাঁও দেখাব নোৱাৰিলোঁ, তালপথাৰ আৰু গুটিবাৰীৰ পৰা তালপথাৰলৈ, তালপথাৰৰ পৰা বেতনীলৈ আপোনালোকক দেখাব নোৱাৰিলোঁ। বেতনী এতিয়ালৈকে পোৱাগৈ নাই বাৰু। বেতনী আধাতে মই চেক কৰিছিলোঁ হৈছে নে নাই হোৱা বুলি, তথাপি তেতিয়া মই গম পালোঁ। তো কেইটামান নহ'ল, সেইকাৰণে চৰি। তো ইয়াৰ পৰা ভিডিঅ'টো এনজয় কৰক। চাই লওঁ বেতনী তিনিআলিৰ পৰা মই অলপ আগলৈও যাব পাৰোঁ, কি হয়। আগতে বেতনী তিনিআলিত গৈ লওঁ। আৰু এইটো ৰাস্তাইদি আপোনাৰ দীঘলী পথাৰ ওলাইগৈ, দীঘলী পথাৰ যাব পাৰে। আগতে এইবোৰ ৰাস্তা ইমানেই বেয়া আছিলে, আহিবলৈ বহুত চিন্তা কৰিবলগীয়া হৈছিলে নহয়। তো এতিয়া বনাই দিয়াৰ পৰা চিন্তা নাই। প্ৰায়ভাগ এইফালে মৰাণ মানুহৰ ঘৰ দেখিবলৈ পাব। মৰাণ মানুহ থাকে প্ৰায়ভাগ মৰাণ মানুহ আছে ইয়াত। আৰু এতিয়া মই বেতনী তিনিআলি পালোহি। এইটো কৈলাশপুৰ কিবা লিখা আছে। তো এইফালে ঘৰ যায়, এইফালে নাযাওঁ। বেতনী তিনিআলিৰ পৰা অলপ আগলৈ যাওঁ। তো কিছুমান ঠাইতো দেখাব নোৱাৰিলোঁ, কেইখনমান গাঁও দেখাব নোৱাৰিলোঁ, সেইকাৰণে ভাবিছোঁ অলপ আগলৈ যাওঁ। আকৌ এবাৰ কৈছোঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব, মোক ছাপোৰ্ট কৰি থাকিব, আগবঢ়াই যোৱাত সহায় কৰি থাকিব। কৈলাশপুৰ তিনিআলি, এইফালে গ'লে হুনজান আৰু এইফালে গ'লে চিটপানী হৈ, এইটো চাইডে গ'লে চিটপানী হৈ আপোনাৰ মহাদেৱপুৰ ওলাব পাৰিব। আৰু এইফালে গ'লে হুনজান টু মহাদেৱপুৰ আৰু নামচাই মহাদেৱপুৰ নামচাই এইখিনি যাব পাৰিব। তো মই এতিয়া মহাদেৱপুৰলৈকে গৈ আছোঁ, মহাদেৱপুৰ পৰা ঘূৰিম। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব।
কি ভুল হৈছে কমেণ্ট কৰি জনাব। মই সেইখিনি তেতিয়া মই ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম। আৰু একেবাৰে কোনো এটা মানুহে একেবাৰে ছাকচেছ হ'ব নোৱাৰেতো, ভুলৰ পৰাই মানুহৰ ষ্টাৰ্ট হয়। ভুলটো শুধৰাই কিবা এটা ছাকচেছৰ পথত যায়। তো আপোনালোকে মোক ভুলটো দেখাই দিলেহে মই ভুলটো শুধৰাবলৈ চেষ্টা কৰিম। এইফালে যায় কাকপথাৰ, দমনা, ডুমডুমা, ৰূপাই এনেকৈ ওলাইগৈ। তো মই এইফালে যাম, এইফালে সোনজান আৰু মহাদেৱপুৰ, কাৰণ মই মহাদেৱপুৰলৈ গৈ আছোঁ। মামা পাৱাৰ দেখিছে নাই, কেইটা বহাই লৈ গৈছে। এইটোৱে মামাৰ পাৱাৰ। মামাৰ পাৱাৰ। ফিউলটো শেষ হৈ গ'ল, এতিয়া ফিউলটো ভৰাই ল'ব লাগিব। ইয়াতে পাম, অলপ আগতে পাম। ইয়াতে পাম ফিউল। মই প্ৰথম ফিউলটো লৈ লওঁ। পেট্ৰল আধা লিটাৰ লৈছোঁ, তেল তো হাফ লিটাৰ ভৰাম, ইমান দৰকাৰ নাই। তো এতিয়া ফিউলটো ভৰোৱা হৈ গ'ল। তো এইটো এটা বহুত ডাঙৰ ৰাস্তা, মানে বহুত ডাঙৰ ৰোড, ভাল লাগিব। অলপ এতিয়া মামাক কুদাই চাওঁ। কিমান 95 টপ স্পীড মামা স্কুটি, 100cc। তো এতিয়া মই মহাদেৱপুৰ পাই গ'লোহি। মহাদেৱপুৰ নাই বাৰু, ডিৰাগ গেট বুলি কয় এইডোখৰ। মহাদেৱপুৰ তিনিআলি অলপ আগত আছে ডিৰাগ গেট। তো ইয়াৰ পৰা আগলৈ যাবলৈ যদি অলপ বেছি দূৰলৈ যোৱা হয় তো এই গেটখনত পাছ বনাব লাগে, পাছ লৈহে আগলৈ যাব লাগে। তো মই বেছি দূৰ নাযাওঁ, এই অলপ আগলৈ যাম। আৰু এইটুকুৰ পৰা অৰুণাচল ষ্টাৰ্ট।
ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট। নামচাই 12 কিলোমিটাৰ, নামচাইলৈ ইয়াৰ পৰা 12 কিলোমিটাৰ আছে। তো নামচাইলৈ বেলেগ এদিন যাম। তো এতিয়া মই মহাদেৱৰ পৰাই ঘূৰিম। তো এইখনে হৈছে মহাদেৱপুৰ। আৰু মই ইয়াৰ পৰা আগলৈ নাযাওঁ আৰু ইয়াৰ পৰাই ঘূৰিম। আৰু ভিডিঅ'টো নবনাওঁ ইমানতে, আজি ভিডিঅ'টো সামৰণি মাৰিম। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, যদি ভিডিঅ'টো বেয়া লাগিছে ডিছলাইক এটা কৰি কমেণ্ট কৰিব কি বেয়া লাগিছে, তেতিয়াহে মই ভুলটো শুধৰাম। নেক্সট টাইম সেইটো ভুল কৰিবলৈ চেষ্টা নকৰোঁ। তো আজিলৈ ইমানে, বাই বাই।